নতুন বছৰ আহি আছে আৰু নতুন বছৰলৈ বেছি দিন নাই, ক'ৰবাত 10-12 দিন আছে। চ' আমি আজি এটা পিকনিক এৰেঞ্জ কৰিছোঁ আৰু পিকনিকটো আমি খাবলৈ যাম উত্তৰ গুৱাহাটী পাৰ হৈ দীৰ্ঘিচি মন্দিৰৰ কাষত। চ' আপোনালোকক মন্দিৰটোৰ সম্পূৰ্ণ দেখাবলৈ মই চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে মোৰ চেনেলত আপুনি যদি নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' পুৰণা বছৰটো বাই বাই কৰোঁ আৰু নতুন বছৰটো আদৰি লওঁ। তো তেতিয়াহ'লে আশা কৰিছোঁ মই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। চ' আৰু সেই আৰু লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰিব। তো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। পাই আছোঁ অকণমান টিকুটমিনি ৰ'ব, টিকুটমিনি। পিকনিক প্লেচলৈ আহি পালোঁ। চ' কাষতে এটা মন্দিৰ আছে। চ' মন্দিৰটো আগে চাই লওঁ। মন্দিৰটো অকণমান জয় মই কৰি লওঁ। তেতিয়াহ'লে মন্দিৰটো চাওঁ বলক। চ' আপোনালোকে দীৰ্ঘিচৰি মন্দিৰ চাৰে বৰ্তমান এতিয়া যাম পিকনিক প্লেচলৈ। তেতিয়াহ'লে বলক পিকনিক প্লেচলৈ যায় অকণমান ইনজয় কৰোঁ। বৰ্তমান জেগা আহি পালোঁ আৰু কি বনাইছে মাছ মাংস চাওঁ অকণমান।
আৰাম মজাকৈ হ'ল যাওঁ এতিয়া ঘৰলৈ ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আৰু আপুনি মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহ'লে আজিলৈ বাই বাই দিছোঁ বাই বাই